ইতিমধ্যে ধৰ্মদাই আমাৰ খেলখনৰ সম্পৰ্কে যথেষ্ট বিশ্লেষণ আগবঢ়াইছে সুন্দৰভাৱে তেওঁ খেলখন সম্পৰ্কে গোটেই কথাখিনি সামৰি ৰাজ্যক এটা মেছেজ ইতিমধ্যে ধৰ্মদাই প্ৰেৰণ কৰিছে। প্ৰত্যেক বছৰে আমি ISL কমিটিয়ে যুৱনগৰ হাইস্কুল খেলপথাৰত ISL অনুষ্ঠিত কৰি আহিছোঁ। ইতিমধ্যে আমি সফলভাৱে 4টাকে ছিজন আমি ISL সমিতিয়ে পাৰ কৰিছোঁ আৰু 4টা ছিজনেই আমাৰ সফলভাৱে সমাপ্ত হৈছে আৰু এয়া আমাৰ পঞ্চম ছিজন ফিফ্থ ছিজন আমি অহা কালি 10 তাৰিখ 11 তাৰিখ 12 13 এই 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ ISL সমিতিয়ে। ইয়াত বিশেষকৈ মই আমাৰ ISL সমিতিৰ সভাপতি মাইনুল ইছলাম, কাৰ্যকৰী সভাপতি জাহিদুল ইছলাম, সাধাৰণ সম্পাদক মাইনুল ইছলাম, আনিছুল হক জন্তি তেওঁলোকৰ শলাগ ল'ব লাগিব। কাৰণ আমি এই প্ৰতিযোগিতাখনত উপদেষ্টা হিচাপে যদিও আছোঁ, তেওঁলোকক বিভিন্ন ধৰণৰ পৰামৰ্শ প্ৰদান কৰি আছোঁ, কিন্তু তেওঁলোকে শাৰীৰিকভাৱে মানসিকভাৱে তেওঁলোকে দিনে ৰাতিয়ে ক'ব গ'লে অলমষ্ট 24 ঘণ্টা তেওঁলোকে কষ্ট কৰি আছে। গতিকে এই ক্ষেত্ৰত আমি এই 3-4জন আমাৰ বিশেষকৈ 3-4জন ব্যক্তিৰ নাম আমি ল'বই লাগিব। আমাৰ বিশেষকৈ আমাৰ ISL সমিতিৰ সভাপতি মাইনুল ইছলাম, কাৰ্যকৰী সভাপতি জাহিদুল ইছলাম আৰু সাধাৰণ সম্পাদক আমাৰ বিশেষকৈ দুজন একেবাৰে এক্টিভ সাধাৰণ সম্পাদক দুজন আনিছুল হক জন্তি আৰু আমাৰ মাইনুল ইছলাম। তেওঁলোকে দেশে কেশে লাগি এই খেলখন আজিৰ এই পৰ্যায়লৈ লৈ গৈছে আৰু আমাৰ ইতিমধ্যে যি 4টা ছিজন ইতিমধ্যে সমাপ্ত হৈছে, সেই 4টা ছিজনত মানুহে যোনটো বস্তু পোৱা নাছিলে, ক্ৰীড়াপ্ৰেমী জনসাধাৰণে যিখিনি অভাৱ আছিলে সেই 4টা ছিজনত, সেই অভাৱটো এইটো অহাকালিৰ পৰা অনুষ্ঠিত হ'ব লগা খেলখনত সেই অভাৱবিলাক নাপায়। একদম সাংঘাতিক ধৰণে খেলপথাৰখন আটক ধুনীয়াকৈ ইতিমধ্যে আমাৰ কাৰ্যকৰী কমিটিয়ে সজাই তুলিছে আৰু যিহেতু ইমান ধুনীয়াকৈ সজাইছে, গতিকে এটা ব্যয়বহুল প্ৰতিযোগিতা, এইটো এনেকুৱা নহয় যে কম খৰচত হৈ যাব আৰু যোনটো ব্যয়বহুল প্ৰতিযোগিতা এইটো ৰাইজৰ সাহায্যৰেই এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়। যিহেতু ইয়াত কোনো ফাণ্ড নাথাকে, গতিকে ৰাইজৰ সাহায্যৰে এই প্ৰতিযোগিতাখন পৰিচালনা কৰা হৈ আছে আৰু কাইলৈ আমাৰ 10 তাৰিখ গধূলি 6 বজাৰ পৰা আমাৰ কি বুলি কয় উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব আৰু আমাৰ উদ্বোধনী অনুষ্ঠানত আমাৰ অসমৰ যিবিলাক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আছে, এই সাংস্কৃতিক অনুষ্ঠানেৰে আমাৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব, তাৰপিছত খেল আৰম্ভ হ'ব। আৰু এই বছৰ আমাৰ যিবিলাক স্বত্বাধিকাৰী দল ক্ৰয় কৰিছে, এটা আকৰ্ষণীয় বিষয় হ'ল যে এই স্বত্বাধিকাৰীসকলে ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা খেলুৱৈ আনিছে। আমাৰ ইয়াত অহাকালিৰ পৰা খেলত অংশগ্ৰহণ কৰিব জম্মু কাশ্মীৰৰ খেলুৱৈ, উত্তৰ প্ৰদেশৰ খেলুৱৈ অংশগ্ৰহণ কৰিব আৰু আমাৰ বিহাৰৰ খেলুৱৈ অংশগ্ৰহণ কৰিব আৰু অসমৰ টেনিছ বলৰ ক্ষেত্ৰত যিসকলে ইতিমধ্যে যথেষ্ট নাম কৰিছে, সেই খেলুৱৈসকলে অহাকালিৰ খেলত অংশগ্ৰহণ কৰিব। আৰু আমি এই ব্যয়বহুল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যথেষ্ট খৰচ হৈছে। সেই খৰচৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি দৰ্শকৰ কাৰণে এটা কুপনৰ ব্যৱস্থা কৰিছোঁ, যোনটো এটা ক'ব গ'লে এইটো প্ৰৱেশ মাচুল নহয়, এটা উপহাৰ কুপন বুলি ক'ব লাগিব। এই 50 টকা দামৰ এটা উপহাৰ কুপনৰ ব্যৱস্থা কৰিছোঁ আৰু সকলো ৰাইজক আমি এটা অনুৰোধ জনাইছোঁ, কোনো ক্ৰীড়াপ্ৰেমী ৰাইজে যাতে বেয়া নাপায়, এই বিষয়টোত বেয়া নাপায়, কাৰণ এইটো এটা ব্যয়বহুল প্ৰতিযোগিতা। গতিকে যিহেতু আমাৰ কাৰ্যকৰী কমিটিত ইতিমধ্যে আমি কেইজনমানৰ নাম উল্লেখ কৰিছোঁ আৰু বহুতো মানুহৰ ত্যাগৰ লগত জড়িত হৈ আছে, তেওঁলোকে 24 ঘণ্টাই এই ফিল্ডত কাম কৰি আছে, এই প্ৰতিযোগিতাখনি সফল কৰিবৰ কাৰণে তেওঁলোকে যথেষ্ট কষ্ট কৰি আছে। গতিকে ইয়াত কোনো এটকা নাখায়, ইয়াত এটকা যে তেওঁলোকে পকেটত ভৰাব, এটকা খাব, যেতিয়া এটা অনুষ্ঠান অনুষ্ঠিত কৰা হয় তেতিয়াহে বুজা যায় যে কিমান ত্যাগ স্বীকাৰ কৰিব লগা হয়। গতিকে ৰাইজক আমি এটা অনুৰোধ জনাইছোঁ, ক্ৰীড়াপ্ৰেমী ৰাইজক এটাই অনুৰোধ জনাইছোঁ, তেওঁলোকে 50 টকা কুপনটো ল'বৰ কাৰণে যাতে তেওঁলোকে দ্বিধাবোধ নকৰে, তেওঁলোকে 50 টকাৰ এটা কুপন লৈ এই খেলখনৰ সহযোগী হ'বৰ বাবে ক্ৰীড়াপ্ৰেমী ৰাইজলৈ ISL সমিতিৰ উপদেষ্টা মণ্ডলীৰ তৰফৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ।